ডমিনিৰ CSP কৰ্মকৰ্তাসকল আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক বন্ধুসকল, এই নৱবৰ্ষত আপোনালোকক পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি আমাৰ কৰ্মকৰ্তাৰ মাজত ফেচবুক বা বেলেগ বিভিন্ন প্ৰচাৰ মিডিয়াত হয়তো আমাৰ কিছুমান কথা ওলাইছে, সেইকাৰণে আমি স্পষ্ট কৰিবৰ কাৰণে কথাখিনি ক'বলগীয়া হৈছে। সেয়া হ'ল, বহুতে প্ৰশ্ন কৰিছে যে আমি যিহেতু মিলিজুলি চৰকাৰত আছোঁ, আমি ওলাই যাম নেকি? এই প্ৰশ্নখিনিৰ উত্তৰত আমি আজি স্পষ্ট কৰি দিছোঁ যে এতিয়ালৈকে আমি মিলিজুলি চৰকাৰত আছোঁ আৰু ভৱিষ্যতলৈ থাকিম, যিহেতু আমাৰ দলীয়ভাৱে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। আৰু যদি দলীয়ভাৱে সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়াহ'লে সময়ত হয়তো আপোনালোকে নিশ্চয় গম পাব। কিন্তু আজিলৈকে আমাৰ তেনেকুৱা কোনো চৰকাৰৰ থকা নথকা বা চৰকাৰৰ পৰা ওলাম নোলাম এইবিলাক কোনো সিদ্ধান্ত লোৱা দলীয়ভাৱে হোৱা নাই। আৰু বিশেষকৈ আমি JSP তথা UPPL বা BJP সকলো বন্ধুসকললৈ, যিহেতু আমি একেলগে আছোঁ, আমি বিচাৰিছোঁ তেওঁলোকে সকলোৱে কোঅপাৰেট কৰি একেলগে সকলোৱে যাতে মিলিজুলি আমি চৰকাৰখন ভালমতে চলাই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে এই নৱবৰ্ষতেই বিনম্ৰ আহ্বান জনাইছোঁ। এতিয়া মই এটা ক'ব লাগিব যে যিহেতু তেওঁলোকে আমাৰ লগত যিখিনি এলায়েন্স আছিলে, এই ক্ষেত্ৰত তেওঁলোকে অকণমান হয়তো ভাগ বিতৰণত অকণমান খেলিমেলি এটা হৈছে। আৰু এইখিনি আমাৰ বিশ্বাস, আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে এইখিনি আমাৰ সকলো মিলি যাব। ইয়াত আমাৰ বেলেগ ক'বলগীয়া নাই। এইখিনি আমাক আপোনালোকৰ সাংবাদিক বন্ধুসকলক এইখিনি ক'বৰ কাৰণে মই অনুৰোধ জনাইছিলোঁ। আৰু ইয়াৰ পিছত যদি আপোনালোকে কিবা সুধিব লগা থাকে তেতিয়াহ'লে সুধিব পাৰে। এতিয়া কথা হ'ল, যিহেতু তেখেতে এজন MP হয় আৰু আপোনালোকক স্পষ্টভাৱে জনাওঁ, আমাৰ পৰিষদীয়ত এলায়েন্স আছে, এছেম্বলিত নাই আৰু যিহেতু MPত নাই, গতিকে এই ক্ষেত্ৰত তেওঁ কি কৈছে আমি সেইটো ক'ব নোৱাৰিম, ন' কমেণ্ট। আৰু এটা ঠিক যে দলীয়ভাৱে যিহেতু আমি একো সিদ্ধান্তই লোৱা নাই, এই ক্ষেত্ৰত আমাৰ ন' কমেণ্ট।